तामुलपुर जिल्ला सिंनि महाबारिगुदि फरायसालिनि गाहाय फोरोंगिरिया साथाम फरायसुलिफोरनि सायाव मुगैथाव आखु दिन्थिनायनि अजद फरायसुलिनि नखरनि सुबुंनि जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला महाबारिगुदि फरायसालिनि गाहाय फोरोंगिरि प्रभात चन्द्र दासआ नखराव रावबो गैयैनि खाबु लानानै फरायसुलिफोरनि न'आव थांनानै दांनाङै जायगायाव आखाइ होनायजों लोगोसे फरायसालियावबो मबाइलाव गाज्रि भिडिअ दिन्थिनायनि अजद आरो बेबादि खालामनायनि सोमोन्दै सोरनावबा खोन्थायोब्ला बुथारनायनि हुमखि होयो होनना फरायसुलिनि नखरनि सुबुङा फोरमायो। जाथायनि सोमोन्दै नखरनि सुबुं आरो माखासे आइजोफोरा महाबारि फरायसालियाव सावरायनो थांनाय समाव गाहाय फोरोंगिरि प्रभात चन्द्र दासआ जाथायनि सोमोन्दै पुलिसनो एबा खौरांगिरिनो आरो गुबुन रावनोबो खोन्थानो नाङा, सिरियै थानांगौ, नङाब्ला आं सुइसाइड जागोन होनना बुङो होनना फोरमायो। नाथाय नखरनि सुबुं आरो गामिनि आइजोफोरा जाथायनि सोमोन्दै पुलिसनो फोरमायनायनि उनाव गान्धीबारि पुलिसआ महाबारिगुदि फरायसालिनि गाहाय फोरोंगिरि प्रभात चन्द्र दासखौ खायो। बे बिथिङाव महाबारिगुदि फरायसालिनि गाहाय फोरोंगिरि प्रभात चन्द्र दासखौ आयेननि गेजेरजों गोख्रों साजा होनायजों लोगोसे दुखुथिया नखरनो थार बिजिरनाय होनांगौनि दाबिजों गामिनि आइजो आरो नखरनि सुबुङा ओरैबायदि फोरमायो। गान्धीबारि उत्तर गान्धीबारि महाबारि सुबुरिया प्रधान शिक्षक महोदय प्रभात चन्द्र दास LP स्कुলত তাৰপিছত তাত মানে সৰু সৰু 5 ক্লাছৰ ছোৱালীবিলাক 3জনক বহুত শাৰীৰিক নিৰ্যাতন কৰে, মানে বুকুত টাচ কৰে, ঘৰৰ ভিতৰত সোমাই যায়, বাহিৰত বহিব দিলেও স্কুলৰ সময়ত ক্লাছ কৰে ঠিকেই, কিন্তু ভিতৰত কিবা নহয় কিবা এটা বাহাদাকৈ ঘৰে ঘৰে যায়। তিনিটা ছোৱালীৰে ঘৰত যাই কেনে জ্বৰ হ'লেও ভিতৰত যাব চাবৰ কাৰণে, বা মাক দেউতাক নাথাকিলে আৰু যিটো এনেকুৱা মানে ছোৱালীবিলাকৰ যাৰ বাপেক নাই সেইবিলাক ছোৱালীক টাৰ্গেট কৰিছে, যাৰ মাক নাই, কিছু এটা ছোৱালীৰ মাক নাই, এটা ছোৱালীৰ বাপেক নাই, বাহিৰত কাম কৰে, বা যাৰ বাপেক মাক নাই তাৰ মানে আইতাকে বাহিৰত কাম কৰিলে এতিয়া সেনেকুৱা ছোৱালীক মানে ঘৰৰ ভিতৰত সোমাই যায়। 200 টকা পইচা হাতত দিছে ছোৱালীটো, দি কেনে কৈছে ক'ত ঘৰৰ ভিতৰত কোনখিনিত থওঁ মই চাব যাম, দেচোন এনেকৈ কৈ কেনে ভিতৰত সোমাই নিকেনে তাক কোলাত বহাই ওচৰত চুমা খাইছে, বুকুতেই লাগে, যাতে আমাৰ গাঁৱত এনেকুৱা ছোৱালী আৰু মানে এনেকুৱা কোনো শিক্ষকে যাতে দ্বিতীয়বাৰ বেয়া চকুৰে চাব নোৱাৰে। শিক্ষক হ'ল নিজৰ পিতৃৰ নিচিনা, সিহঁতে ভালকৈ চাব লাগে, ভালকৈ ধ্যান দিব লাগে, কিন্তু এনেকুৱা যদি অসভ্যজনী কৰে আমাক এনেকুৱা টিচাৰ নালাগে আৰু আমাক ন্যায় লাগে, কঠোৰ শাস্তি বিচাৰোঁ, আমাক কঠোৰ শাস্তি লাগে। এতিয়া বিচাৰোঁ আমি যাতে এতিয়া ছাৰৰ কঠোৰ শাস্তি পাব লাগে, যাতে টিচাৰখিনি যাতে এইখিনি কৰিবলৈ মানে সাহস নকৰে। আমাৰো চলি আছে বেলেগ আমি ছোৱালীবিলাকক টিউচন দিব ভয় কৰোঁ। যদি আমি ইমান ডাঙৰ হৈছে আমাৰ ছোৱালীক যদি টিউচন দিওঁতে এনেকুৱাকৈ যদি আমি আমাৰ মানে বুকুখন কঁপি আছে কালিৰ পৰা, আমি ক'ব পৰা নাই, আমি কেনেকৈ ছোৱালীক বাহিৰত টিউচন দিব পাৰোঁ? এটা যদি প্ৰধান শিক্ষক মহোদয় হৈ কেনে যদি এনেকুৱা দূষিত কাম কৰিব পাৰে, তেতিয়াহ'লে আমি কেনেকৈ ছোৱালীক বাহিৰলৈ পঠাব পাৰোঁ, টিউচন দিব পাৰোঁ? হাইস্কুলত কেনেকৈ আমি ছোৱালীবিলাকক ক্লাছ কৰিব পঠাম? ইমান সৰু বাচ্চা এটাকে, নাবালিকা পুষ্পিতাই হোৱা নাই ছোৱালীবিলাকৰ, ইমান সৰু 10-11 বছৰ, সিহঁতকে শাৰীৰিক নিৰ্যাতন কৰিছে। ডাঙৰ ছোৱালীক আমি কোনটো ভৰসাত টিউচন পঠাব পাৰিম? মাষ্টৰৰ ওপৰত ভৰসাই আমাৰ উঠি গৈছে দেখোন। আমাক এতিয়া ন্যায় লাগে, বেলেগ একো নালাগে, শাস্তি পাব লাগে। শিক্ষকজনে এনেকুৱা কৈছে, অভিভাৱক তিনিজনে এনেকুৱা কৈছে, আমাক মানে আমি তহঁতক পইচা হ'লেও দিম, আমি মানে পইচা দিম, মেনেজ কৰ, সিহঁতে মেনেজ কৰ, আমি সাংবাদিকো জনাব নালাগে, থানাত জনাব নালাগে, আমি সেইকাৰণে থানালৈ ওলাই আহিছোঁ, আমাক ন্যায় লাগে। ভাল বুলি ভাবছিলোঁ, কিন্তু ছাৰে বহুত বেয়া হেৰি কৰিলে আৰু মোৰ ছোৱালীটোৰ কাৰণে। ছোৱালীজনী এনে হেৰি কৰা নাই, এনে বেলেগ একো হেৰি কৰা নাই, কৈছে কি মোক ছাৰে নহয় প্ৰাৰ্থনাৰ সময়ত চব ছোৱালীবিলাক যাব দিছে আৰু আমি দুজনে আছিলোঁ, দুজনৰ ওচৰতে মোৰ বুকুত হাত দিছে আৰু বেয়া বেয়া ভিডিঅ'বিলাক দেখাই থাকে, আৰু বেলেগ ল'ৰাবিলাক আহিলে কাটি দিয়ে আৰু চুলিও গোলবা দিয়ে, দিয়াতে ছাৰে মানে ভৰি চৰিবিলাক টিপি থাকে আৰু বেয়া হেৰি কৰে। সেইখিনিয়ে কৈছে ছোৱালীয়ে। মই এতিয়া ন্যায় পথত বিচাৰোঁ আৰু আজি আমি স্কুলত আলোচনা এটা কৰি আছিলোঁ মহিলা কমিটিয়ে, তাৰপিছত আমি ক'লোঁ যে গাৰ্জেনবিলাকক কৈছে তোমালোকে কি বিচাৰা? আমি কৈছোঁ আমি ন্যায় পথ বিচাৰোঁ। পিছত ন্যায় পথৰ কথা কওঁতে ছাৰে আৰু কৈছে কি নহয় এনেকুৱা থুলমূলকৈ থৈ দিয়া তোমালোকে। তাৰপিছত আমি আৰু ক'লোঁ নহয় আমি কিয় থুলমূলকৈ থ'ম, ইমান ডাঙৰ কথা হৈ গ'ল আৰু এইটো থুলমূলকৈ থ'ব লগা কথা নাই নহয়।
তাৰপিছত আমি যেতিয়া নেকি যাই আছোঁ আৰু আমি হেৰিলৈ যাম আৰু থানালৈ, তেতিয়া ছাৰে ইফালে ছুইচাইড কৰিব খুজিছে। এতিয়া আমি থানালৈ গৈছিলোঁ আৰু থানাত কিবা কিবি কৰিলে লিখা চিখা। মানে হেৰি আমাৰ ছোৱালীজনী মাহবাৰী প্ৰাথমিক বিদ্যালয়ত স্কুললৈ যায় আৰু স্কুলতো হেড ছাৰে কিবা কিবি মানে বেয়া কথা কয়, মোবাইলত বেয়া ভিডিঅ' দেখায় আৰু সেই বেয়া কৰ্মও কৰে। ঘৰতো আহে, ঘৰতো কোনো নাথাকে তাই মই খুৰীমায়ে হওঁ, ঘৰৰ মাক নাই, মাক ঢুকাইছে, দেউতাকো বাহিৰত থাকে, আইতাকে বাহিৰত কাম কৰে, সেইকাৰণে তাই ঘৰতো কোনো নাথাকাৰ কাৰণে ঘৰতো আহি মাজে মাজে কিবা কিবি কয়। আৰু সেইদিনাখনো আহিছিল 2 তাৰিখৰ দিনা বুধবাৰে, আহি কেনে তাইক কৈছে আৰু 200 টকা পইচা দিছে, দি কেনে ঘৰৰ ভিতৰত মাতি আনিছে, আনি কিবা বেয়া কৰ্ম কৰিছে আৰু কিবা কিবি। গতিকে আমাৰ ছোৱালীজনীয়ে ন্যায় পাব লাগে, সেইটোৱে আমি বিচাৰোঁ, তাই যাতে সেই হয়। প্ৰভাত চন্দ্ৰ দাস। তাই বহুদিন আগতে এদিন কৈছিল আৰু বহুদিন মানে 2 মাহমান আগত কৈছিল, কিন্তু আমি ছাৰক যেতিয়া হাতে ধৰিব পৰা নাই, সেইকাৰণে আমি বিশ্বাস কৰা নাছিলোঁ। সৰু ছোৱালী তাইৰ কথা বিশ্বাস কৰা নাই। কিন্তু যেতিয়া আৰু সেইদিনাখনে আমি নিজে প্ৰমাণ পালোঁ, পোৱাৰ পিছত ছাৰক ধৰি কেনে আজি থানাত গতাই দিছোঁ। ন্যায় বিচাৰোঁ, আমাৰ ছোৱালীজনী যাতে ন্যায় পায়, সেইটোৱে বিচাৰোঁ। কাৰণ মাক নাই আজি তাইৰ, হয়তো মাক থাকিলে আজি বহুত বেছি আগতে কৰিলে হয়, কিন্তু তাইৰ ভয়ত আৰু ছাৰে কয় ক'ব নালাগে বুলি কয়, নক'ব কাকো, পইচা দে, সৰু ছোৱালী সিহঁতেও সিমান নাজানে, সেইকাৰণে কাৰো আগত কোৱা নাছিল। কিন্তু খুৰীমায়ে হিচাপে মোৰ আগত কৈছিল আৰু এজনী ছোৱালীয়ে নহয় আৰু 2জনী ছোৱালী আছে, আমাৰ এই ছোৱালীজনীয়ে নহয় আৰু 2জনী আছে। গতিকে ছাৰে মানে এনেকুৱা মানুহক টাৰ্গেট কৰি লৈছে যে যোনবিলাক মানুহৰ মানে দুৰ্বলতা বেছি, মানে ইহঁতৰ আইতাক আছে, আইতাকে একো নাজানে, আৰু এজনী ছোৱালী আছে, সিহঁতৰ দেউতাক নাই, মাক আছে, মাকে কাম কৰিব যায়, ঘৰত কোনো নাথাকে, সেনেকুৱা মানুহক মানে সেই কৰি লৈছে। গতিকে আজি এই 3জনী ছোৱালী, কাইলৈ বা আৰু কিমান হয়। ছাৰে নিবা খুজিছিল মোৰ ছোৱালীটোক, কোৱা নাই। আজি হেৰি কৰিছে, কি বুলি কয়, আজি কেছটো দিব নালাগে হৈছে, ক্ষমা খুজিছিল আৰু দৰ্জা মাৰি পেলাই ছাৰে সোমাই গৈছিল ৰুমৰ ভিতৰতে সোমাই গৈছিল। মোক হাক দিছিল, ক্ষমা খুজিছিল মোক।